গুড মৰ্নিং সকলোকে। ৰাতিপুৱাই উঠি মই পুষ্পাৰ লুক লৈ পুষ্পাৰ মোচন দি এয়া মই উঠিছোঁ টিঙৰ ওপৰত কি উঠিছোঁ জানানে? এই ডালিম দুটা ছিংবা। ডালিম দুটা পকি কিনে ফাটি গৈছে। কি হ'ব কোনো দেখাও নাছিল একচুৱেলি। আৰু সেইফালে বনাই আছে ভ্লগ আৰু এটা মিনি ভ্লগ। আৰু এই ডালিম দুটা ছিঙি লওঁ দে, তাৰপিছত দেখাই আছোঁ। একচুৱেলি একটা ডালিম নহয়, বেদানাৰ গুটি জহছিলোঁ হ'ল ডালিম, কিন্তু গুটি এতিয়া ৰঙাই আছে। আৰু মই ভিডিঅ' বনাই থকা সিভাগৰ পৰা লাজ কৰি কিনে ভিডিঅ'টো নবনোৱা হৈ গ'ল। আৰু এইভাগে কুঁৱলী চাচোন, বাপৰে ইমান ঠাণ্ডা দিছি। আপোনালোকৰ ফালে কেনে ঠাণ্ডা দিছি জনাবচোন কমেণ্ট কৰি। আৰু এইফালে গুটিকেইটা চাচোন কি ৰঙা। তাৰপৰা আৰু সেইখিনি কাম কৰি উঠি লাগিলোঁ খেজ জাপাত। দেউতাই এনে মানে কি দেউতাই একলা নৰে নে, তো মই এনেকৈ অলপমান ছুটি লৈ কিনে খেজ জাপে আহিলোঁ। খেজ জাপাটো ইমান কষ্ট, ইমান ওপৰক লৈকে দৌলাব লগা আছে খেৰিলে মোৰো গোটাই পাম বাহিৰ হৈ গৈছে। এনেকৈ আৰু পোষ্ট দি কিনে আৰু খেজ জাপি আছোঁ আৰু কি কৰিম। আৰু একচুৱেলি খেজ জাপি ভালো লাগে, অলপ কষ্ট কৰিব লাগে। মই হ'লে কৰোঁ অলপ চলপ কষ্ট। খেতিটো লাগিছিলোঁ, এই খেতি মানে খেতিত পূৰা লাগো দেই। আৰু তাৰপিছত এনেকৈ খেজ জাপা হ'ল। আৰু এতিয়া আমাৰ সৰু সৰু বনি আৰু এটা চবতকৈ সৰু বনি আছে। এতিয়াও কেনে খবৰ? ভাল ভাল। আজি খানাৰ কিবা আয়োজন কৰিছেনে? আয়োজন মানে আজি ঘৰতে হ'ব আৰু কালি আমি পথাৰলৈ খাম। কিবা খানাৰ আয়োজন চলিছেনে? কেনা খানাৰ আয়োজন ভাল 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 ভাল। কালি ক'ত খাবা হচ্ছে খানা? পিকনিক। এদিন নেকি দাদা? আমি এদিন নহয়, তেনেহ'লে ধানৰ মাজত কিয় খা? ভাল লাগে, সদ লাগে। তো এনেকৈ সিহঁতৰ লগত হাঁহি ধেমালি কৰি এনেকৈ আহিলোঁ মই গুৱাহাটীলৈ। গুৱাহাটীত আহি কিনে এইখিনি জেগা অলপ ভাল লাগিল। চিখৰ পেকেট মিলাই ল'লোঁ। চিখৰ পেকেট মানে পৰিৱেশটো চাওকচোন, মানে ভিউটো চাওক ইমান ধুনীয়া। এতিয়াতো মানে কি বিহাৰৰ ছিজন, বিহাৰৰ ফুলবিলাক কিমান ধুনীয়া লাগে। ফাইনেলি ৰুম আহি পালোঁ দেই। আৰু ৰুম আহি পাই কিনে আৰু কি কৰিবি ভাই, এনে সোমাই আছোঁ। আৰু তো চবকে হেপী নিউ ইয়াৰ। ৰাতিপুৱা হ'লেতো হেপী নিউ ইয়াৰে হ'ল। তো চবৰে বছৰটো ভালে যাক। মানে 2024 যেনে গৈছিল, 25 মানে তাতকৈও বেছি ভাল হওক। দে হ'ব দে।